হোৱাবেলি মই এতিয়া ঘৰৰ ছটৰ ওপৰত আছোঁ আৰু আমাৰ ঘৰৰ সন্মুখত এজোপা ডিমৰু গছ আৰু এই ডিমৰু গছজোপাত ডিমৰু ফল লাগি আছে আৰু এই ডিমৰু গছ আৰু ফল চৰাই চিৰিকটি হাতীৰ অতি প্ৰিয় আৰু আমাৰ এই গছজোপাত কমেও 50 বিধমান চৰাই বাৰেৰহণীয়া চৰাই আহে আৰু এই লোভনীয় ডিমৰু ফল তেওঁলোকে খায় আৰু আনকি ৰাতি বাদুলিও আহি এই বাদুলিয়ে এইবোৰ ভক্ষণ কৰে। আমি আনন্দিত, ঈশ্বৰক ধন্যবাদ। আৰু এই ফল অন্ততঃ খাইছে চৰাই চিৰিকটিয়ে, উন্নত হ'বই আৰু আমি আনন্দিত। ধন্যবাদ।